हेलो गाइस वेलकम माय बैक टू यूट्यूब चैनल। আজি অন্য এটা ভিডিও চোৱাৰ কাৰণে ভিডিওটো এনেকুৱা ধৰণৰ মানে মই দেখুৱাইছো আপোনালোকক দেখুৱালে এনেকুৱা লুক লাগিব কৈছো নহয় এনেকুৱা লুক লাগিব খালি চাই থাকো। মই যে আপোনালোকক কৈছিলে ইয়া পকা আম দেখি লৈছে কি সুন্দৰকৈ ৰঙা টকটক হৈ আছে একেবাৰে মানে আপোনালোকৰ লুক লাগিছে বোলে মই সদায় খাই থাকো। তারপর আজি মানে আৰু খাও বলে এটা ভিডিও বহুত দিন হল মানে বনোৱা হোৱা নাই তাকে আজি এটা বনাও বুলি বলে ভাবিলো বনালো মানে কেনেকুৱা লাগিছে কব একে মানে ঘৰৰে মানে এনেকুৱা মানে টেঙা কেঁচাতে এনেকুৱা টেঙা মানে পকিলে এনেকুৱা ধুনীয়া মানে মিঠা নহয় ক'ব লাগিব কৈছো ইয়াক একে পুৰা ধুনীয়াকৈ ওলাই দিছো এনেকুৱা মিঠা মানে খাই দিলে খাই থাকিব মন যাব। বৰ্তমান মই পকাৰ কাৰণে কাটিব পৰা নাছিলো ইমানতে কাটিব পৰা নাই তাকে গুটিয়ে চুটিয়ে আৰু থৈ দিছোঁ অলপ বুখলাই লৈছোঁ বুখলাই লৈ হেৰি কৰি থৈ দিছোঁ। মজা পাওঁ মানে মই পকা আম মানে বিশেষকৈ বেলেগে কেনেকুৱা পায় নাজানো কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো আগুৱাই নিয়াত অলপ সহায় কৰিব আপোনালোকৰ ওচৰত আশীৰ্বাদ থাকিল যাতে আগুৱাই নিয়াত সহায় কৰে আগুৱাই যোৱাত এপিচ মাটিতে বৈ গ'ল পেলাবই বেয়া হৈছে এইবোৰ গুটি আপোনালোকৰ কাৰ ঘৰত আম আছে ক'বচোন জনাবলৈ নাপাহৰিব। ভিডিঅ' বনাব নাজানোৱেই তথাপিও আজি বোলো এটা বনাই দিওঁ আপোনালোকে আগুৱাই নিয়াত সহায় কৰে বুলি পেলাই ভাবি টেষ্টে বেলেগ মানে কাহি পুৰা আম জিলিকি আছে পকা আম এইটো টেষ্টটোৱে বেলেগ মানে ঠিক আছে টাটা বাই বাই।